কালি দেশৰ বিত্ত আৰু কৰ্পৰেট ডেভেলপমেণ্ট বিভাগৰ মন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশৰ অন্তৰ্বৰ্তীকালীন বাজেটখন দাখিল কৰিলে সদনত আৰু এই বাজেটখন 11,11,111 কোটি টকাৰ এখন বাজেট আৰু এই বাজেটখনত মহিলা সবলীকৰণকে আদি কৰি যুৱকসকলৰ গৱেষণাৰ ক্ষেত্ৰলৈ বিভিন্ন ধৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে এই বাজেটখনৰ বিষয়ে আমি পৰৱৰ্তী সময়ত এটা বেলেগ ভিডিঅ'ত আমি কথা পাতিম বাজেটখনৰ কি ভাল দিক আছে বাজেটখনৰ কি বেয়া দিক আছে অথবা বাজেটখনত কি আছে এই বিষয়ে আমি পৰৱৰ্তী সময়ত এটা নতুন ভিডিঅ'ৰে কথা পাতিম আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম অন্তৰ্বৰ্তীকালীন বাজেট বা ইন্টাৰ্ম বাজেটৰ বিষয়ে কালি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত যিখন বাজেট দাখিল কৰিলে সেইখন হৈছে অন্তৰ্বৰ্তীকালীন বাজেট যাক ইংৰাজীত ইন্টাৰ্ম বাজেট বুলি কোৱা হয় আমি জানো যে দেশৰ বিত্তমন্ত্ৰী প্ৰতি বছৰৰ প্ৰতি 1 ফেব্ৰুৱাৰী তাৰিখে বাজেট দাখিল কৰে এয়া প্ৰতি বছৰৰ নৈমিত্তিক কথা কিন্তু 2024 চনত এই যে অন্তৰ্বৰ্তীকালীন বাজেট নিৰ্মলা সীতাৰমণে দাখিল কৰিলে ইয়াৰ প্ৰয়োজনীয়তাটো কি অন্তৰ্বৰ্তীকালীন বাজেট হৈছে সেইখন বাজেট যিখন বাজেট যেতিয়া দেশত নিৰ্বাচন সম্পন্ন হয় লোকসভা নিৰ্বাচন সম্পন্ন হয় সেই বছৰটোত অন্তৰ্বৰ্তীকালীন বাজেট দাখিল কৰা হয় এই অন্তৰ্বৰ্তীকালীন বাজেট বছৰটোৰ আগন্তুক 4 মাহত কৰিবলগীয়া কাম-কাজৰ বাবে হ'বলগীয়া খৰচ পাতিৰ বাবে দাখিল কৰা হয় এতে নিৰ্বাচনৰ সময়তে অন্তৰ্বৰ্তীকালীন বাজেট কিয় দাখিল কৰা হয় কাৰণ যেহেতু ভাৰতবৰ্ষৰ নিৰ্বাচন এটা দীঘলীয়া প্ৰক্ৰিয়া ভাৰতবৰ্ষত নিৰ্বাচন সম্পন্ন হোৱাৰ পৰা আদি কৰি নতুন চৰকাৰ গঠন হোৱালৈ এটা দীঘলীয়া সময় অতিবাহিত হৈ যায় গতিকে দীঘলীয়া সময়ছোৱাত দেশৰ যিসমূহ কাম-কাজ আছে দেশৰ যিসমূহ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কৰিবলগীয়া কাম-কাজ বা দেশৰ উন্নয়নৰ ক্ষেত্ৰত কৰিবলগীয়া যিসমূহ কাম-কাজ আছে এই কাম-কাজসমূহ সুচাৰুৰূপে চলাই নিবলৈ আগন্তুক 4 মাহলৈ অৰ্থাৎ 1 এপ্ৰিল তাৰিখে যেহেতু ভাৰতবৰ্ষৰ বিত্তীয় বৰ্ষ আৰম্ভ হয় 1 এপ্ৰিলৰ পৰা জুলাই মাহলৈ প্ৰথম 4 মাহৰ এখন অন্তৰ্বৰ্তীকালীন বাজেট দাখিল কৰা হয় গতিকে অন্তৰ্বৰ্তীকালীন আৰু পূৰ্ণাংগ বাজেটৰ মাজত পাৰ্থক্য এয়াই যে অন্তৰ্বৰ্তীকালীন বাজেট তেতিয়া দাখিল কৰা হয় যেতিয়া দেশত নিৰ্বাচন হয় আৰু নিৰ্বাচন হোৱাৰ বৰ্ষটোত অন্তৰ্বৰ্তীকালীন বাজেট দাখিল কৰা হয় আৰু পূৰ্ণাংগ বাজেট যিখনক আমি নৰ্মেল বাজেট বুলিও ক'ব পাৰো সেই বাজেটখন প্ৰতি বছৰৰ 1 এপ্ৰিল তাৰিখে দেশৰ বিত্তমন্ত্ৰীয়ে দাখিল কৰে গতিকে এই ভিডিঅ'টো চাই যদি আপুনি কিবা নতুন তথ্য জানিব পাৰিলো বুলি ভাবিছে তেনে ভিডিঅ'টো লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনাৰ আত্মীয় স্বজনৰ লগতে আপোনাৰ লগৰীয়ালৈও বিলাই দিব ধন্যবাদ